নমস্কাৰ মই দীপাংকৰ শইকীয়া অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাই আমাৰ চেনেলৰ এই প্ৰথম ভিডিঅ'টোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বুদ্ধিয়ক মানুহৰ এনে কিছুমান লক্ষণ থাকে যিবোৰে তেওঁলোকক সাধাৰণ মানুহৰ পৰা পৃথক কৰে। আজি মই এডৱাৰ্ড এল থৰ্ণ্ডাইকৰ কিতাপ মেজাৰমেণ্ট অফ ইণ্টেলিজেন্সৰ পৰা 8টা লক্ষণ কম বুদ্ধিয়ক মানুহৰ। যদি সেই লক্ষণকেইটা আপোনাৰ গাতো আছে তেন্তে আপোনাক শুভেচ্ছা জনালোঁ, আপুনিও এজন বুদ্ধিয়ক মানুহৰ শাৰীত পৰে। এই লক্ষণকেইটা ইংৰাজী কেইটামান আখৰে বুজায় যিকেইটা মই আপোনালোকৰ লগত ডিছকাশ্যন কৰিবলৈ কৈছোঁ। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰথম লক্ষণটো হৈছে এছৰে স্পেচ ফেক্টৰ। স্পেচ ফেক্টৰ বুলি কওঁতে কোনো এক লক্ষ্য বা বস্তু গভীৰভাৱে চাব পৰা ক্ষমতা। এজন বুদ্ধিয়ক লোকে কোনো এটা কাম কৰাৰ আগত তাৰ পজিটিভ নিগেটিভ সকলোখিনি ভাবি লয়। ভৱিষ্যতে কি হ'ব কি কৰিব এই সকলোখিনি ভাবাৰ পাছতহে ডিচিশ্যন লয়। যদি তেওঁ কোনোবা এখন ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ হ'ম বুলি ভাবে তাৰ আগতে ভাবিব যে মই এণ্ট্ৰেঞ্চত পাছ কৰিব পাৰিম নে নোৱাৰিম, বা এখন প্ৰাইভেট কলেজত বহুত বেছি ডনেশ্যন দি এডমিশ্যন ল'ব পাৰিম নে নোৱাৰিম, ইঞ্জিনিয়াৰ হোৱাৰ পাছত ঘৰত থাকি কাম কৰিব লাগিব নে ঘৰৰ পৰা বাহিৰত থাকিও মই কাম কৰিব পাৰিম, গোটেইখিনি ভবাৰ পাছতহে সিদ্ধান্ত লোৱাজনেই এজন বুদ্ধিয়ক ব্যক্তি। 2 নম্বৰ লক্ষণটো হৈছে এনৰে নাম্বাৰ ফেক্টৰ, সাধাৰণ যোগ বিয়োগ কৰিব ক্ষমতা। মানে ইয়াত মই একে দুই কথা কোৱা নাই, ইয়াত কৈছোঁ যে জীৱনৰ আনন্দৰ হিচাপ নিকাচ। ধৰি লওক এনেকুৱা যে এজন মানুহে কোনটো কাম কৰিলে বেছি মানসিক আনন্দ পাব, কোনটো কম পাব, এই হিচাপটো কৰিব ক্ষমতা। বুদ্ধদেৱে ৰাজ্যভোগ কৰাতকৈ দুখীয়া মানুহৰ সমস্যাৰ সমাধান উলিয়াওঁতে বেছি সুখ পাব বুলি ভাবিছিল, সেইকাৰণে তেওঁ ৰাজ্য আশা ত্যাগ কৰিছিল। 3 নম্বৰ লক্ষণটো হৈছে ভাৰ্বেল এবিলিটি। ভাৰ্বেল এবিলিটি বুলি কওঁতে সুন্দৰ পৰিপাটি অৰ্থাৎ স্পষ্টকৈ কথা ক'ব পৰা যিটো ক্ষমতা। উদাহৰণ হিচাপে যদি আপুনি শিয়ালদহ ষ্টেচনত নামি সোধে যে ভিক্টৰিয়া মেমৰিয়েললৈ কেনেকৈ যায়, তেন্তে আপোনাক 4জনে 4ভাৱে ডিৰেকশ্যন দিব, কিন্তু তাৰ মাজৰ পৰা এজনে আপোনাক বহুত স্পষ্টকৈ বুজাই দিব পাৰিব সেই জেগাখনলৈ কেনেকৈ যায়। এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। 4 নম্বৰ লক্ষণটো হৈছে ৱৰ্ড ফ্লুৱেঞ্চি। ৱৰ্ড ফ্লুৱেঞ্চি বুলি কওঁতে এনেকুৱা ধৰক কথাটো এই প্ৰব্লেমবোৰ কোনটো শব্দ ক'ত খাপ খাই পৰিব যোনে জানে ভালকৈ, কোনো শব্দৰ কাৰণে ৰৈ থাকিবলগীয়া নহয়, যাৰ কোনো খোকোজা নালাগে কথা কওঁতে, সেইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। বহুত মানুহে কম কথাত বহুতখিনি কথা বুজাব পাৰে, সেইটো ৱৰ্ড ফ্লুৱেঞ্চি বুলিয়ে কোৱা হয়। এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। 5 নম্বৰ লক্ষণটো হৈছে এমৰে মেমৰি। বুদ্ধিৰ কাৰণে স্মৃতি শক্তিও প্ৰয়োজন হয়। কিছুমান লোকৰ দিন তাৰিখ নাম মানুহৰ মুখ সকলো মনত থাকে, বহুত ঘটনা মনত থাকে। 2016 চনত আপুনি বিহুত ক'ত ফুৰিব গৈছিল মনত আছে নেকি? যদি আছে আপোনাক শুভেচ্ছা জনালোঁ, এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। 6 নম্বৰ লক্ষণটো হৈছে আইৰে ইণ্ডাকশ্যন ফেক্টৰ। যোৱাবাৰ মেট্ৰিক পৰীক্ষাত বহুতো ষ্টুডেণ্টৰ ৰিজাল্ট বেয়া হৈছিলে। বেছিভাগ অভিভাৱকেই তেওঁলোকক দুখ দিছিল যে তোমালোকে ভালকৈ পঢ়া নাছিলা, কিন্তু তাৰে মাজৰ কিছুমান অভিভাৱকে পৰীক্ষাৰ নিয়ম আৰু ষ্টুডেণ্টৰ পঢ়া শুনাৰ মাজতো ৰিলেট কৰি চাইছিল যে কিবা বিসংগতি ঘটিছে নেকি। এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ যে তেওঁলোকে কেৱল ঘটনা এটাৰ এটা দিশ নাচায়, তেওঁলোকে বহুতো সূত্ৰ উদ্ভাৱন কৰি মূল সিদ্ধান্ত লয়। যদি আপোনাৰ এই লক্ষণটো আছে তেনে শুভেচ্ছা জনালোঁ, বুদ্ধিয়ক মানুহৰ লিষ্টত আপুনিও আছে। 7 নম্বৰ লক্ষণটো হৈছে ডিডাকশ্যন। বহুতো অভিভাৱকে তেওঁৰ ষ্টুডেণ্টক আগৰ দৰেই তেনেকৈ পঢ়া বুলি এৰি দিছে, আগৰবাৰ তেনেকৈ পঢ়িছিলা, কিন্তু কিছুমান লোকে এজন ভাল গাইড দিছে, এজন ভাল টিচাৰৰ ওচৰত টিউশ্যন দিছে, যাতে তেওঁলোকে আগৰবাৰৰ ভুলটো এইবাৰ নকৰে। এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। 8 নম্বৰ অৰ্থাৎ অন্তিমটো লক্ষণ হৈছে এফৰে ফ্লেক্সিবিলিটি। বুদ্ধি আৰু চিন্তা ভাৱনাৰ ফ্লেক্সিবিলিটি। এজন বুদ্ধিয়ক লোকে বহুত সোনকালে কিবা এটা বস্তুৰ প্ৰতি অনুমান কৰি লয়, তাৰ পাছত তেওঁ সেই অনুমানটো সঁচা বুলি লগে লগে ভাবি নলয়। তেওঁ সেই অনুমানটো সঁচা নে মিছা এইটো প্ৰমাণ কৰিব চেষ্টা কৰে। ধৰি লওক আপোনাৰ লাভড ওৱানৰ প্ৰতি আপোনাৰ এনেকুৱা ফিল হৈছে যে তেওঁ আপোনাৰ প্ৰতি ভাল পোৱাটো কমি আহিছে, তেতিয়া আপুনি লগে লগে তেওঁক সন্দেহ কৰা উচিত নহয়। আপুনি প্ৰথমতে তেওঁক পৰীক্ষা কৰা উচিত যে তেওঁ সঁচাকৈ ভাল পায় নে কিবা ভুল বুজাবুজি হৈছে। পাৰিলে আপুনি বেছিকৈহে কথা পতা উচিত, তেতিয়া ভুলবোৰ মীমাংসা হোৱাৰ সম্ভাৱনা থাকে। এইটো এটা বুদ্ধিয়ক মানুহৰ লক্ষণ। সদৌ শেষত আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ কাৰণে। আপোনালোকৰ এই মূল্যৱান সময় মোৰ কাৰণে খৰচ কৰিছে, ধন্যবাদ। আৰু এটা লিষ্টত নাই, কিন্তু কৈ দিওঁ যে এনেই থকা সময়খিনি মোৰ ভিডিঅ' চাই পেলাই যদি আপোনালোকে কটায়, সেইটো বুদ্ধিয়ক মানুহৰ লক্ষণ। ছাবস্ক্ৰাইব কৰিব। আহিছোঁ আজিলৈ, ধন্যবাদ।